এটা ফোনে কৰো ৰ কতে আহিবি নে কি মই চকত ৰখি আছো কেৰাম খেলবা লাগিছিল বিয়া পাতি এতিয়া উন্নীত বহি থকা কৰিছে নাকি ঘৰৰ পৰা নলাই না আজি নাংগে দে থাক তাতে উন্নীত বহি এনাই ৰখাইছো ৰ আকলাই থাকি ভাল নাংগে আজি আকলাই থাকি ভাল নালগে যদি বিয়াখন পাতি নালাগে আৰু তোৰ মালটো কি হ'ল তাই নাই তাই ডিছপ্লে গেছি বাপৰে বাপ তো খাবলে ডিসপ্লে খেতে বলছা গুছি গেছি বাপৰে এবাৰ আৰু কাট ডিসপ্লে খেতাম বুলি ইচ্ছা নেক্সট ডিসপ্লে এবাৰ বিয়া পাতিম ঘৰতে বিয়া পাতিবা দিছি মাই কি ক ওর তই যি বিয়া পাতিবা খুঁজছি আমাৰ যি বিয়া পাতিবা দিছি তোৰ গাত ধুন মুটপে আৰু বল নাই তই খুটা ধৰি মুটা আন পাও তই যে কথা গেলা ক ভাই নহয় দে কথা গিলা সুধি লৈছো কাৰণ বিয়া পাতাৰ আগত অলপ বলজত থাকিবা লাগে নহলে আৰু কি নহলে আৰু নহয় দে আকৌ হেৰি চিকাত দিন আমাৰ মই স্কুলত যা দেৰি হৈছে হয় তোক চিকাত দিম ৰ মোক ভাই এটা কাম কৰি নেদাই গিয়া তই কি কাম এটা আপি পতে নেদাই গিয়া আপি সৰু কথা কিন্তু তই আৰু ডিসপ্লে খেতা নেকি নেখা ডিসপ্লে মই এটা হাকছি মাৰলি আপিৰ লাইন লাগি যাব তই টেনচন কৰিব নালাগে মই সলমান খানকো এটা দিছো তাৰ হ'ব দে মকো দিবি এটা দিম দে হ'ব দে দে চিকট দিবি না কি এটা তই মোক দিছো ৰ চিকট ও কনজুস হৈছে আজিকালি অলপ এৰবি হ'ব দে দিয়ে তুই এতিয়া গোবিন্দা ভোলা মোর নাম মাই বাবা এনে মেস্তনি রাখা নাই মই একটা হাসি মারলি কি হই আপিল লাইন লাগি যায় ভাই আপিল লাইন লাগি যায় Good afternoon, sir. Good morning. Asia tu dah keluar sudah. Siapa ada sana? Asida. Roll number 1, Boya Masya. Upasthit, sir. Roll number 2, Umesh. Upasthit, sir. Roll number 3, Thel Thela. Upasthit, sir. Roll number 4, Tablet, sir. Asida. Upasthit. Roll number 5, MS Tony. Nah, sir. Ini hari dari ke? Yang dina jika. স্যার ঘুমাবো বারু Iya, ragu hari ada iman dari. স্যার গুরগুরা পিঠা দলর লগে রাহে হকা পিঠা আকেলা হিয়া Oh, ada mana jangan apa? Ini mana? Aji kisah mana saya khai tu. বহু স্যার বহু Tebak. Oh, lambas soal lipstick asina. নাই স্যার ও বাইকা কবিলে কইনা চাবা গেছি তার লগত হেকুটা কো গেছি স্যার Baiknya hari biar aku. বিয়া করব বলে তিরিতু বলে গেছি বাইকা কর আজি দর্শক লিয়া গান আৰু হাত কথা ক্লাস কৰিম শুনছ না দেচোন কোনি কিমান পাৰা চাও তহঁতক আজি মই গানৰ সুৰ চাম কাৰ কেনে গানৰ সুৰ আহে গতিকে শিক্ষাৰ লগত গানৰো লাগে গম পাইছে না তেতিয়াহে তহঁতে কেতিয়াবা দুই এটা গান মাৰিকে গাই আছে হ'ব পাৰিবি গতিকে যেনে আমাৰ ভূপে ন দীপে ন জুবি ন গম পাইছে না পাপ ন এটা ন আছে না আছে স্যার এই একলা গাই আকৌ আগে দিনা নাই এনেকৈ আমাৰ নিচিনা পঢ়ি পেলাই দুই এটা গান মাৰি পিছত গাই আছি গতিকে তহঁতৰ লক্ষ্য থাকিব লাগিব এতিয়া খেলা পাতি এই উমেশে এটা গান মাৰচোন তই তোৰ সুৰটো কেনে আহে মই তাকে চাওঁ শ্যাম কানু দূৰ হৈ না যাবা হনুৰ বাহি গৰা দিম ঘৰতে বজাবা সুৰ আছিল তোৰ সুৰ আছিল ঘৰত বাহিৰত যাব নেকি সুৰ আছিল তোৰ এবাৰ মাছটো তোৰ সুৰটো চাবছো এবাৰ কেনেকুৱা তই এটা গাচোন যাৰ উমেশৰ নিচিনা গান মাৰলি আজিকালি চলি ভুন্দি নাচে নাচে ঘেণ্টা আৰু বুঢ়াঙলি দেখি দিব আজিকালি ডিজেত গাব লাগিব মই গাব লাগিব ছাৰ গাই আছো এই শ্যাম কানু দূৰলৈ নাযাবা ঘৰতে থাকিবা
ঐ সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা বুজোৱা 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 এই অন্যৰ বাছা ডাঙৰ দীঘল মূৰে বাছা সৰু অয়ে 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 ইয়ে ইয়ে অ ছাৰ মই কেনে আছি শুনাইছি নে নাই মোৰ অ ছাৰ ছাৰ কেনে আছি শুন নহয় তই মায়ে মুৰাটো হৈছি লে যাছি তোৰ লে যাছি তই গায়ে হ'ব এবাৰ বয়াবৰ সুৰটো চাবচোন কেনেকুৱা তই এটা গান মাৰ বজা দেচোন মাৰ ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলসী ছাৰ শুনটো আছি না নাই এ সুৰ আছিল তই হাঁহিয়ে পাৰবি তোৰ যিহে সুৰ হাঁহিয়ে তই দেচোন এবাৰ ঠেল ঠেলা এটা গাওঁ তোৰ কেনে সুৰ হৈছি মই তাকে চাওঁ অ ছাৰ ইয়াতে গান মাৰিব নিদিব এ মোক মাৰিব নালাগে ইয়াতে যি তাই পঠাই গান মাৰি আছে অ মই ডিজে গামটো আপুনি শুনক এই ৰচোন ৰাহিয়ে মাৰা ৰচোন তাক শুনক ছাৰ মই গান গাইছো গাইছোঁ চাবি নে ফুল চন্দন তুলসী ভৰিল নে নভৰিল ভৰিল নে নভৰিল ৰাধা তোমাৰ কলসী কলসী অ ছাৰ কেনেছি অ ছাৰ শুনেছি নে নাই সুৰ আছি তই গাই হবি গাই দিব লাগিব না মানুহ কি ছাৰ গাই গাই ভালব এ সুৰে দি তই গাই ভালবি গাই ভালবি গাই এ বয়াম ছাৰ দেচোন তই লাষ্ট আর না তই আগলান যাও আৰু তোৰ সুৰটো কেনে হৈছি চাব ছাৰ মাৰিছো ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ছাৰ শুনিছি না বেটা এ সুৰ দি তই গাই ভালবি তই হাতী ভালবি হাতী আহু হৈছি তোৰ ঠেল ঠেলিয়া এবাৰ তই গাচোন এটা তোৰ সুৰটো কেনেকুৱা হৈছি চাম মায়াবিনী ৰাতিৰ বুকুত আছিনে ছাৰ তোৰ সুৰ আছে এটা ৰিক্সা চলিয়া হয় ছাৰ। ৰিক্সা জুবিনদাৰ সুৰ আছে এগলা হে গায়া হ'ব ই ভৱিষ্যত ভাল আছে হৈছে আৰু ই সেকেণ্ড জুবিনদাই হ'ব ইয়াৰ সুৰ আছে ই গায়া হ'ব চলিয়া ছাৰ এতিয়া তহঁতক সাধু কথা ক্লাছ কৰিম অলপ গমছে না সাধু কথা জানা না তহঁতে জানো ছাৰ সাধু কথা লাগে দেই মাজে মাজে শুনছা না না সেইকাৰণে এই ঠেল ঠেলিয়া এটা সাধু কথা কচোন এতিয়া নাদিছোন কওক ভালছে কওক ছাৰ এনদেচিন গান মাৰছি ছাগলী বেমাৰ দিছি এনে এটা সাধু এটা আছে চবৰে কৈছে দেই তই এতিয়া সাধু কথা মোৰ ভাল হৈছে দে তই সাধু কথাটো কওক তাৰমানে ছাৰ এখন ফাংচন পাতিছি ফাংচনখনত গায়ক এটাই গান মাৰি আছে তাৰপিছত সি জিংকে গান মাৰছি চব মানুহ পলাইছি এতিয়া পলাইছি কৈছো কিয় পলাইছি তাৰপিছত এই বুঢ়ী এটা আছে লাষ্টক লাগি একদম তাৰপিছত গায়কটো সুধিলা বোলে আবু চবজিন মানুহ গেল তই কিয় আছা এতিয়াক লাগি তাৰপিছত বুঢ়ীটো বোলে কান্দি কান্দি কৈছি এ বাবা নকবি দে মই এতিয়াক লাগি কিয় আছো মোৰ এটা ছাগাল আছিল 12 বছৰ হ'ল মোৰ বিয়াৰ মোৰ ছাগালটো এনেকে বেবেছিল সিহঁতৰ মাত দেখি মোৰ ছাগালটো দেখি মনত পৰিছে ধৰে নিছি অ ছাৰ মই এটা কওঁ ভালে সিংকে বেবেছি এনেকে ভালে আছে দে দে মাছটো কি ক'ব ইচ্ছা কৈছো ছাৰ তাৰমানে এটা মানুহ একদিন এটা গৰু কিনি আনিলা আনি পেলে নেক্সট দিনীয়া ঘৰৰ গৰুকেইটাৰ লগত সেইটো গৰু ধৰক দিবা নিলা যেতিয়া নিলা তাৰমানে নতুন গৰুটো পথৰত বাগান দি বললা নুঠে 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 তাৰপিছত এটা মানুহ আহিছি আহি পেলাই তাক কৈছে কি গৰুটো উঠা নাই নেকি কৈছে উঠা নাই কৈছে গেল লগে নাথাকিয়া কৈছে কি গৰুৰো গেট থাকে গৰুৰো গেট কি কৰিব লাগিব তাক কৈছে কি 3টা জ্বালা লয়া এটা জাতি জ্বালা এটা ফিৰিঙি জ্বালা এটা কৰ্দে জ্বালা তাৰপৰা আনিলা সি আনি পেলে কি কৰিছে গৰুটোৰ প্ৰতি গাঁঠি জ্বালাটো ভাঙি দিছে এতিয়া গৰুটো থিয়া হৈছি তাৰপিছত ফিৰিঙি জ্বালাটো ভাঙি দিছে গৰুটো টুক খাদ্য হৈছি তাৰপিছত কৰ্দে জ্বালাটো এতিয়া কি কৰে সি নিজৰ গতিত মৰি দিছে সি ওলাই গৈছে পিছে পিছে তাৰপিছত যাই ঘৰত গৰুটো পৰি গেল পৰি যাওঁতে বুঢ়ী কৈছে কি আমার নতুনকে আনা গরুটো ধুন কিবা হল বাবুরি গেল অলপ পানি ঢালু তাৰপিছত বুঢ়া কৈছে কি গরু 2 নম্বৰ গেৰত আছে পিছত পানী ঢালবি মই 3 নম্বৰ গেৰত আছো মই আগে পানী ঢাল কেনে হৈছে ইয়াৰ চলিয়া তহঁতৰ সুৰো শুনলো সাধু কথা শুনলো গানো শুনলো হয়নে এতিয়া তহঁততো মই একো নাই বনাইছা এতিয়া মই ক'ব লাগিব না কি এটা কছাৰ আমি এটা নকাম কি আজি হপ্তাহ কম দে আজি কছাৰ আজি ক'ব লাগিব ইয়াতে শুন এটা কওঁ খাতা চাই কওঁ দেচোন এই আমাৰ মামাঠাৰ গাঁৱত এটা চলি আছিল তাৰমানে আমাৰ মামাঠাৰ কাষতে ঘৰ সেই চলিটো তাৰমানে সৰু তাৰ সেই চলিটো সৰুতে তাৰমানে সি তাৰমানে পেচাব কৰা লাগিল মুঠা লাগিল তাৰমানে মাকক গান মাৰো বুলি কয় মা গান গাওঁ মাকে গম পাই আগলৈ মুঠা লাগছি গম পাইছে না
ইনকে তাৰ তো বেয়া আৰু স্কুলত আহিও এই ছাৰৰ ছাৰ মই গান গাম যাওঁ ইনকে কৰে তাৰে গাঁওখনৰ মানুহ চবে বুজিব আছে কিন্তু সেইটো আজি কোনোবা হ'ব গাল মাইনাক থাক গাল মাইনাক থাক যেতিয়া গাল সি মাইনাক আহি আছে ৰাতি যেতিয়া ৰাতি আছে তাৰ ৰাতি মুতা লাগছি মুতা লগাতে মাইনাক কৈছি ৰাতি ঠিক 12মান বাজিছি আৰু তেতিয়া কৈছি হেৰি অ মামা মই গান গাম মাইনাকে ভাবছি ইয়াৰ ৰাতি কি হয় গান গায় তাৰ কৈছি হে ঘুমাই থকা কি আছে ৰাতি সি যায় তাৰপিছত এই মনে মনে আছে তাৰ কৈছি অ মা গান গাম তাৰ মুতা বেছি লাগি আছে আৰু মাইনাকৰ আৰু খং উঠি বোলে কি ৰাতি গান গায় ই তাৰপিছত অলপ পিছত কৈছে অ মামা মই গান গাওঁ নালিয়াতে গাম মই তাৰ ইনকে কৈছি কি গান গায় ই বৰ ডাঙৰকে গাব গতিকে ইনকে কৈছে এতে গাওঁ ইনকে কৈছে এতে গাওঁ নামতে মোৰ কাৰণে হত নাম নগে গাওঁ ইনকে কৈছে তাৰ যেতিয়া মাইনাকে ইনকে কৈছে মাইনাকে তো নাজানে কি গান গাওঁ মানে কি তাৰ ইসু মাতে মাইনাকৰ মানে লগে দিছি দি বেলে মুতি দিছি এতিয়া মাইনাকে হালে যায় কি পিলা তেতিয়া মাইনাকে গম পালা এই গান গাওঁ বুজি পাইছে না এতিয়া এই এনেকুৱা ঘটনা থাকে এতিয়া তহঁতক মই এটা কথা কওঁ তহঁতৰ যি জন্ম বাৰ তাৰিখ এইগিলা মনত আছে তহঁতৰ আছে না কোন কোনবাৰে জন্ম হৈছে তহঁতৰ জন্ম তাৰিখ মনত আছে দেচোন তহঁতৰ কোনবাৰে জন্ম হৈছে মই সোমবাৰে হৈছো ছাৰ সোমবাৰে তই মই জানুৱাৰীৰ 1 তাৰিখ একদম সোমবাৰ তোৰ রবিবার স্যার তোৰ ৰবিবাৰ তোৰ মোর বুধবার স্যার ও স্যার একটা কথা কি এখন কইবে এখন আসবে নাকি ইয়া আর রবিবারে সব ব্যাংক কাছারি অফিস স্কুল সব বন্ধ রাখে কিন্তু এই কিনকে জন্ম ৰবিবাৰে চলি বন্ধ আছে তাই তো কবছে হই যা ও চলিয়া তহঁতে ঘৰত ভালদৰে পঢ়া শুনা কৰবি কাৰণ তহঁতৰ ঘৰত পৰীক্ষা আহিছে বেছি দিন নাই ও স্যার পরীক্ষা মোর বছরিকা উৎসব বছৰিকা উৎসৱ দেখাম না পৰীক্ষাত কিমান নম্বৰ আপনি কি আছিল জাননী এখন আছিল দেখ এটা কি হ'ল নিংগাৰ লগৰ ভোজ হয় নেকি দেখ পৰীক্ষা ইয়াৰ দ্বাৰা জনোৱা হ'ল যে আজি আমাৰ স্কুল 12 বজাত ছুটি হ'ব কাৰণ আমাৰ গাঁৱত নিংনাৰ মাহৰ ভোজ আছে গতিকে সকলোকে নিমন্ত্ৰণ জনালো কাইলৈ ভোজ খাব যাব ইতি নিংনে আলি ও স্যার যাও মগন আছিল আপনার আছে এ বলো তে নহলে ও স্যার দাও কালি গান আনতে হাই বন্ধুসকল আমাৰ নলবাৰী আছাম চেনেলটো অলপ নামটো বদলাই দিছোঁ নলবাৰী আছাম 47 বুলি ক'লে আপোনালোকে পাই যাব ভিডিঅ' আৰু যিমান পাৰোঁ আমি চেষ্টা কৰিম আপোনালোকক সহাব গতিকে এই ভিডিঅ'টো যদি ভাল লাগছি আপোনালোকে কৰিব কি কৈ দিয়ক লাইক কৰিব অঁ ঘণ্টাটো বজাই দিব সাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব শ্বেয়াৰ কমেন্ট কৰিব